তো নমস্কাৰ বন্ধু বান্ধৱীসকল, জয় আই অসম। পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো সম্পূৰ্ণৰূপে বনোৱা হৈছে 6662টা পোষ্টৰ যিসকল কেণ্ডিডেটে যিসকল ল'ৰা ছোৱালীয়ে এক্সাম দি থৈছিলে 2022 চনত এক্সাম অনুষ্ঠিত হৈছিলে, সেই এক্সামৰ ৰিজাল্ট এতিয়া বৰ্তমানলৈকে সকলোৱে আশা কৰিছিলে, সেই সকল ল'ৰা ছোৱালীৰ কাৰণে বনোৱা হৈছে। তো যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব ল'ব, লগতে লাইক কৰিব, ছাইডত থকা বেল আইকন ঘণ্টা বজানটো টিপি দিব। তেতিয়া আমাৰ নটিফিকেশ্যনৰ দ্বাৰা আমাৰ প্ৰথম ভিডিঅ'খিনি আপোনালোকে পাব, আমাৰ যিখিনি জব এলাৰ্টৰ ভিডিঅ' আপোনালোকে পাব। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰি। ইয়াতে দেখিবলৈ পোৱা গৈছে যে আছাম পুলিচৰ পৰ্টেলত আমি যদি অন কৰি চাওঁ, বহুত সংখ্যক ল'ৰা ছোৱালীয়ে কৈ আছে যে আছাম পুলিচৰ ABUB ৰিজাল্ট আমাক লাগে, মেৰিট লিষ্টখন লাগে, মেৰিট লিষ্টখন লাগে। আমি এক্সাম দিলোঁ, যিটো এমাহেই হ'ল, এমাহ দিনে ৰিজাল্ট এতিয়ালৈকে অহা নাই, মেৰিট লিষ্ট ওলোৱা নাইকিয়া। বাকী বহুত পোষ্টৰ মেৰিট লিষ্ট ওলাই গৈছে, কিন্তু ABUB বা গাৰ্ডছমেনৰ মেৰিট লিষ্ট ওলোৱা নাইকিয়া। আৰু এতিয়ালৈকে আপোনাৰ ফায়াৰমেনৰ গাৰ্ডছমেনৰ ABUB এতিয়ালৈকে অহা নাইকিয়া। কিন্তু আমি অফিচিয়েল ৱেবছাইটত যদি গৈ আছাম পুলিচৰ অফিচিয়েল ৱেবছাইটত গৈ যদি আমি খুলি চালে দেখিবলৈ পোৱা গৈছে যে 16/3/2022 চনত এটা নটিফিকেশ্যন জাৰি কৰা হৈছে। নটিচ অফ দ্য কম্বাইন ৰিটন টেষ্ট অফ দ্য পোষ্ট সাব ইন্সপেক্টৰ UB এণ্ড সাব ইন্সপেক্টৰ AB আছাম কামাণ্ডো বেটেলিয়ান এণ্ড ফৰ দ্য পোষ্ট অফ ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স জুনিয়ৰ DGCD এণ্ড CGSG। এই দেখিছে। আৰু 14 তাৰিখে এটা নটিফিকেশ্যন জাৰি কৰা হৈছিলে এই পৰ্টেলটোত ABUB আপোনাৰ হৈছে দেখিছে। কিন্তু এতিয়ালৈকে আছাম পুলিচৰ ABUB যিসকল 2018 চনৰ পৰা এপ্লাই হৈছিলে, 18 চনত এপ্লাই হৈছিলে, 19 হৈছিলে, 21 আপোনাৰ PST ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট খতম হৈছিলে, সেইসকল ল'ৰা ছোৱালী এতিয়ালৈকে ৰিজাল্ট মুকলি হোৱা দেখা নাইকিয়া, বা কোনো অফিচিয়েল ৱেবছাইটত কোনো নটিফিকেশ্যন জাৰি কৰা দেখা যোৱা নাই। কিন্তু এটা কথা কওঁ, আমাৰ আছাম পুলিচৰ বহুত সংখ্যক কৈ আছে যে আমাৰ ধাৰণা 25 তাৰিখৰ ভিতৰত, বা 25 তাৰিখৰ সঁচা ক'ব গ'লে 15 তাৰিখ 16 তাৰিখৰ ভিতৰত আহিব বুলি আমি আশা কৰিছিলোঁ ধাৰণা। কিন্তু এতিয়ালৈকে আজিলৈকে 17 তাৰিখ হ'ল, নাহিল। তো 25 তাৰিখৰ ভিতৰত আমি ধাৰণা কৰিছোঁ 25 তাৰিখৰ ভিতৰত ৰিজাল্টটো আহিব। আৰু যদি আপোনালোকে সোনকালে ৰিজাল্টটো বিচাৰিছে, কমেণ্ট বক্সত এটা কাম কৰক, যদি ভিডিঅ'টো আপুনি পাইছে শ্বেয়াৰ কৰক। আৰু যদি ৰিজাল্টটো আপোনালোকে সোনকালে বিচাৰিছে, কমেণ্ট বক্সত লিখক, আৰু সোনকালে লাগে ফাৰ্ষ্ট পোষ্ট বুলি লিখক। তো চাওঁ আমাৰ ফালৰ পৰা কিমান কি কৰিব পাৰোঁ। আৰু ইমানেই আছিল আজিলৈ ভিডিঅ'টো। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তো জয় আই অসম, জয় হিন্দ, বন্দে মাতৰম।